हेलो फ्रेंड्स मोर अन्य এটা নতুন ভিডিওলৈ আপোনালোক সকলোকে জনাইছো স্বাগতম আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু যদি চাই ভাল পায় তেনেহলে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব এতিয়া মই চুলিত লগাব লৈছো এলোভেৰা আমাৰ বাবে বহুত উপযোগী আমি সকলোৱে জানো চুলিৰ সমস্যা স্কিনৰ সমস্যা পেটৰ সমস্যা এবোৰ দূৰ কৰে এলোভেৰা আমি জুচ বনাইও খাওঁ মই কিন্তু আজিলৈকে খাই পোৱা নাই এলোভেৰা প্ৰত্যেকৰ ঘৰত এজোপা থাকিবই লাগে মইতো বিয়া হৈ অহা 15 দিনৰ পিছতে এজোপা ৰুই লৈছিলো আৰু এতিয়া এজোপা ডাঙৰ হ'ল আৰু ইয়াৰে এটা কাটি মই চুলিত লগাম স্কিনতো লগাম আপোনালোকে সকলোৱে ব্যৱহাৰ কৰক বহুত ভাল আমাৰ বাবে এলোভেৰা জুচ বনাইও খাওক পেটৰ সমস্যা দূৰ কৰিব আৰু চুলি উফি নাইকিয়া হয় আৰু চুলি যদি ফাটে তাত লগাই দিলে ফটাবোৰ ভাল হয় আৰু চুলি দীঘল হোৱাটো সহায় কৰে আৰু স্কিনৰ এটা গ্লোইং আনে আপোনালোকে সকলোৱে ট্ৰাই কৰক বহুত সুফল পাব আৰু এতিয়া লগাম স্কিনত আৰু এতিয়া অকমান দেৰি পিছত টান ধৰিব তেতিয়া মই ধুই দিম চুলিত এলোভেৰা লগাই হৈ গ'ল আৰু স্কিনতো লগালো এতিয়া দুপৰীয়া চাহ খাবলৈ কিবা এটা বনাওঁ বুলি ভাবিছোঁ বলক আপোনালোককো দেখাওঁ মই অলপমান হালি চাউলৰ পিঠাগুড়ি লৈ লৈছোঁ আৰু তাত অলপ নিমখ দি দিছোঁ আৰু ভালদৰে মিক্স কৰি ল'ম আৰু তাত মই এটা কণী ভাঙি দিছোঁ আৰু ভালদৰে ফেটি ল'ম
কেৰাহী পাতি দিলোঁ আৰু তাত মই অলপ ঘি দি লৈছোঁ। কেৰাহীখন দেখি লেতেৰা বুলি নাভাবিব, জুইকীয়া কেৰাহী সেইবাবে তোলা। এইটো হৈ গ'ল আৰু মই প্লেট এখনত থৈ লৈছোঁ আৰু এনেদৰে এটা এটাকৈ বনাই যাম। এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল আৰু তাত মই অলপ মৌজোল দি ল'ম। ঘৰৰ মানুহবোৰ বাহিৰত বহি আছে, সেইবাবে মই বাহিৰলৈকে লৈ আহিছোঁ। চাহ-তাহ খাই হৈ গ'ল, পিঠাকেইটা খাই ভালেই লাগিছিলে। আপোনালোকেও বনাই খাই চাব পাৰে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। তেনেহ'লে বাই।